ডিমনৈৰ পাৰৰ কবি মই লিখেন দত্ত। কবিতাৰ শিৰোনামা ডিমনৈৰ পানী যাবি ঐ বৈ। সময়ৰ পাখি লগা ঘোঁৰা নাজানো কেনি উৰি গ'ল। পালোঁ কি নেপালোঁ কি জীৱনত সাধিলোঁ এবাকি। ভাবি তাৰ ৰাতিগুৰি নৌ পাওঁতেই পশ্চিমৰ আকাশত দেখোন ৰান্ধনি বেলিয়ে মেলানি মাগিবৰ সময় হ'ল। শৈশৱতে গাঁৱৰ বাৰীয়ে বাৰীয়ে ঘূৰি হাবি বন চলাথ কৰি আম জামু পনিয়ল বগৰী বিচাৰি নিতৌ কতবাৰ অহা যোৱা কৰা। বাটৰ বন মৰা গৰখীয়া তলি কাহানি বাই আহিলোঁ এৰি। আবেলি নিতৌ স্কুলৰ পৰা আহি নতুবা বন্ধৰ দিনত পুৱা আবেলি নৈৰ ঘাটে ঘাটে বাইছিলোঁ বৰশী, ফুৰিছিলোঁ সাঁতুৰি নাতুৰি। পাতিছিলোঁ নৈৰ হতে কত যে মিতিৰালি, কোনেনো ছিঙিব পাৰে চেনেহৰ এই এনাজৰী। কাষলতিৰ তলত লৈ কিতাপৰ বোজা নিতৌ স্কুললৈ অহা যোৱা কৰা। বাটৰ ধূলি বালি শিলকেইটাই আজিও কব আমাৰ হাঁহি খিকিন্দালিত কেনেকৈ হালে জালে বাটৰ দুই পাৰৰ হাবি বন গছ বিৰিখে। কতদিন যে কাণ সমনীয়াৰ লগ লাগি সাঁতুৰি নাদুৰি ফুৰা ডিমনৈৰ পানীখিনি আমাৰ দেহৰ পৰশ আৰু সুবাস লৈ কাহানি বাই গৈ 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 সাগৰ পালেগৈ। কিমান দিন মাহ কিমান বছৰ গ'ল, দেউতা বৌতি ককাহঁতৰ দৰেই কত যে চিনাকি চিনাকি মুখবোৰ এখন এখনকৈ কেনেকৈ হেৰাই গ'ল। কত যে নতুন আহি পুৰণি হ'ল, নীতি আদৰ্শবোৰো আজি সাধু কথা হ'ল। এনেকৈয়ে শৈশৱ কৈশোৰ যৌৱন আহি গুচি গ'ল। ডিমনৈৰ বুকুৱেদি কত যে পানী বাগৰি গ'ল। হয়তো আমিও এদিন এনেকৈয়ে গুচি যাম, আমাৰ স্মৃতিৰ সুবাসবোৰো এনেকৈ ইয়াতেই এৰি থৈ যাম। এদিন হয়তো কোনোবা কবিয়ে আহি ডিমনৈৰ পাৰতে বহি লিখিব কবিতা, সুঁৱৰিব আমাৰ আধৰুৱা জীৱন গাথা। এনেকৈয়ে কত যে স্মৃতিৰ সুবাস লৈ কত যে সময়ৰ ইতিহাস হৈ ডিমনৈ বৈ যাব অনন্ত কাললৈ।